আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ সাংবাদিক বন্ধুসকল, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ PTCৰ আমাৰ ডেপুটি স্পীকাৰ MCLA আৰু BJP দলৰ আমাৰ MCLA সকল। তো অহাকালিৰ পৰা আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যেহেতু এছেম্বলি সেশন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত, এইটো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী, যিটো প্ৰগ্ৰাম, সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি, নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব নেকি এজেণ্ডাটো, অধ্যক্ষটো। কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট, ছেকেণ্ডত ডেপুটি স্পীকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব, অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো গোটেই BTCৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব। যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে BTCত অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ BTCত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম। মুঠতে বহুত আছে, যেনিবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে, আগত আমি পাইছিলোঁ, আজিৰ দিনত নাপায়, বা লেণ্ডৰ ৰিভিনিউ পাইছিলোঁ, সেইবিলাক আজিৰ দিনত নাপায়, ট্ৰেন্সপৰ্টৰ ৰিভিনিউ পাইছিলোঁ, আজিৰ দিনত নাপায়। আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ। আৰু এক্সাইজৰ এইবিলাক ৰিভিনিউ, এইবিলাক গোটেই কথাটো মুঠতে ৰয়েলটি আৰু ৰিভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে। নিশ্চয় অহাকালি আলোচনাৰ মাজতে এইটো ফাইনেল আমি কৰিব পাৰিম। আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল। মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলোঁ তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল, কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱাৰ নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে। সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব, খুব ভাল আলোচনা হ'ব সেইখিনি কথা। আৰু বাকীটো আমাৰ নেক্সট আৰু 3 তাৰিখত আমাৰ এছেম্বলি হ'ব, সেইটো কুৱেশ্যন আৱাৰ। আৰু আপোনালোকে জানে আমাৰ অসম চৰকাৰে আজিৰ দিনত BTCবাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি প্ৰজেক্ট লৈছে, কেনেকৈ কাম কৰিবলৈ হাতত লৈছে, সেইটো গোটেই কথা আজি অসমবাসী ৰাইজে চবেই জানে। তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে, তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। সেইখিনি কথা। আৰু
আজিতো উল্লেখ কৰিবই লাগিব যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটোতো হ'ল এসেম্বলিত রিপোর্ট দাখিল কৰিলে গ্ৰুপ অফ মিনিষ্টাৰ মানে কি যোৱাকালি এটা ৰিপোৰ্ট দাখিল কৰিছে এছটিৰ ক্ষেত্ৰত ৰিপোৰ্ট দাখিল এইটোৱে কৈছে না মই সেইটোৱেতো কৈছে এইটোকে মই কৈ আছোঁ গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছ টিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে লেখ কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই সিমানলৈকে জানে আপচু আৰু ইউ পি পি এলে সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপচু আৰু ইউ পি পি এল নেতাই স্পষ্ট মই কি জানো মোতকৈ ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানে মই কিয় ক'ম নিজে নিজে এইবিলাক চব আউট হৈ যাব কোন ইউ পি পি এল নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় ক'ম আপুনি সুধিলে মই ক'ম নেকি এইটো নিজে নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছ টিকৰণৰ লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু ইউ পি পি এল লগতহে মোক কি কৰিব বিচাৰে যে খৰ ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে নেকি যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপচু নেতা কোন ইউ পি পি এল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউ পি পি এল নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম ইউ পি পি এল কোন নেতা আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছ টিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউ পি পি এল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা হাল্লা কৰি থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব বি টি চি চেছ কৰিব বিচাৰিছে কেনেকৈ পাৰিব বি টি চি সাংবিধানিক মৰ্যাদা পোৱা এই বি টি চি আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ বি পি এফ দলে বৰমাত এটা মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেটো আমি নতুন চৰকাৰ বনাইছে বি টি চি অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বি টি চি উন্নয়নৰ স্বাৰ্থত বি টি চি ইউনিটিৰ স্বাৰ্থত বি টি চি শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি প্ৰকাশ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ কেটাৰিঙত আমি যেহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেডাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন EM পাব সেইটো একে বুধক
জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছিল? আমাৰ লগত আলোচনা কৰা নাই। সুধক প্ৰমোদ বড়ো বা আফচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া, মইতো চব জানো দিছপুৰত আলোচনা কৰিছে না কৰা নাই আৰু ইহঁতে কি NOC দি আহিছে সুধক, জিন্দগী নকয় ক'ব লাগিব এটা সময়ত। আপোনালোকে নকলেও এনে ওলাই যাব। এইটো ST ইছ্যু লৈ পেলাই আফচু আৰু UPPৰ লগত দিছপুৰে আলোচনা কৰিছে, কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই। নিশ্চয় ভৱিষ্যত কৰিব পাৰে, নিশ্চয় কৰিব, কিন্তু আজিলৈকে কৰা নাই। কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো। এই হিচাপতে এছেম্বলিত ডিলে কৰিছে যোৱাকালি। আৰু কিমান দূৰ যাব? এইবিলাক ভাঙা চিঙা কৰি পেলাই আমাক শেষ কৰিব পাৰে। এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ লগতো হিচাপ নাই। ওলাব যদি লাগে, কি দৰকাৰ মানুহক কিয় ব্লেকমেইলিং কৰিব লাগে? যিটো ব্লেকমেইলিং কৰিলে যোৱাকালি, এতিয়া আমি কি কৰিম? আমাৰতো ডিপাৰ্টমেণ্ট আছে, ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰে। কোনে লিড লৈছে উইদাউট পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে, CIT পৰা ওলাই লৈ আহে, এইবিলাকতো একটা নিয়ম থাকে না। ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা, কোনে পাৰ্মিশ্যন দিছে CIT পৰা, কোন অথৰিটিয়ে ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী হোষ্টেলৰ পৰা লৈ আহিছে, এইবিলাকতো কিবা নিয়ম আছে। সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে, কি হ'ব? এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱেই যদি কৰিব লাগে বিচাৰে আফচু আৰু UPPলে, আমি কৰি দেখাই দিম, দেখাব পাৰি, কিন্তু আমি ইচ্ছা নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই UPPL লিডাৰ আৰু এই আফচু লিডাৰ। এইটো অহাকালিতো যিহেতু আমাৰ ডেপুটি স্পীকাৰটো চেলেক্ট হ'ব, ইয়াৰ পিছত মুঠতে সময়ৰ খুব কিবা হৈ আছে। সময় ওলাব পাৰিলে আমি ল'ম, মুঠতে ফট কৰি ল'ম। এই ডিচেম্বৰৰ ভিতৰতে আমি ল'ম, প্ৰথম সপ্তাহৰ ভিতৰতে। ডেপুটি স্পীকাৰ আমাৰ BJP পৰা আৰু 2জন EM BJP পৰা। এইটোক আমি ভিক্টিম কৰিব নোৱাৰো, প্ৰয়োজন নাই, কথা এইটোৱে। থেংক ইউ।